খণ্ড নং 3। প্ৰশ্ন নং 1। পৃথিৱীৰ গতি কেইটা আৰু কি কি? উত্তৰটো হ'ল 2টা, আহ্নিক গতি আৰু বাৰ্ষিক গতি। প্ৰশ্ন নং 2। পৃথিৱীৰ উপগ্ৰহ কেইটা? উত্তৰটো হ'ল 1টা। প্ৰশ্ন নং 3। পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? উত্তৰটো হ'ল চন্দ্ৰ। প্ৰশ্ন নং 4। বছৰৰ দীঘল দিন কোনটো? উত্তৰটো হ'ল 21 জুন। প্ৰশ্ন নং 5। পৃথিৱীৰ ছুটী দিন কোনটো? উত্তৰটো হ'ল 22 ডিচেম্বৰ। প্ৰশ্ন নং 6। বছৰৰ কোনটো দিনত দিন-ৰাতি সমান হয়? উত্তৰটো হ'ল 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ। প্ৰশ্ন নং 7। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? উত্তৰটো হ'ল এছিয়া। প্ৰশ্ন নং 8। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ দেশ কোনখন? উত্তৰটো হ'ল ভেটিকান চিটি। প্ৰশ্ন নং 9। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন? উত্তৰটো হ'ল অষ্ট্ৰেলিয়া। প্ৰশ্ন নং 10। পৃথিৱীৰ আটাইতকৈ শেহতীয়া দেশ কোনখন? উত্তৰটো হ'ল দক্ষিণ চুডান, 2011।